খুব সুন্দৰ ইমানেই সুন্দৰ এগৰাকী ইউটিউবাৰ গীত গাই পংকী সন্দিকৈৰ ৰহস্যজনক মৃত্যুক লৈ এগৰাকী ইউটিউবাৰ গীত গাই খুব বাহিৰে হৈছে আৰু ইমানেই সুন্দৰ গীতটো শুনিলেই শুনি থাকিবলৈ মন যাব বহুত সুন্দৰ আৰু খুব সুন্দৰ চ' মই আপোনালোকক অতি সোনকালে এই গীতটো শুনাবলৈ চেষ্টা কৰিম কোন হয় সেইগৰাকী ইউটিউবাৰ মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম কোন হয় চিনাকি কৰাম আৰু মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম সম্পূৰ্ণ ভিডিঅ'টো স্কিপ নকৰাকৈ ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ তেনেহ'লে বেছি দেৰি নকৰোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰিম লেটছ গো মই ডিউটিত আছোঁ বৰ্তমান বৰষুণ দি আছে বৰষুণ হে ভগৱান প্ৰায় নাৰীসকলক ফুটা কপাল লৈ জন্ম দিলা তুমি নাৰীসকলৰ যে অসমতে স্থান নাই কৰিলা তুমি তোমাৰ লীলা আমাৰ কথা নেভাবে এখন অসমৰ চৰকাৰে আমি জীয়াই মৰিব লাগিব হাই এইখন অসমত মৰি নাৰী শেষ হৈ যাব সাধাৰণ ৰাইজৰ কথা নেভাবে এইখন চৰকাৰে জুমনি মৰাৰ এবছৰ হৈ গ'ল এতিয়ালৈকে চৰকাৰৰ যে অলপ কাণসাৰ নাই হাই ফুটা কপাল লৈ আমি জন্ম হলো গৈ পংখী মৰাৰ এমাহ পাৰ হৈ গ'ল হাই এইখন চৰকাৰৰ এষাৰিও মাত নাই হাই নাৰীবোৰ যে মৰি শেষ হৈ গ'ল হাই এইখন চৰকাৰে স্মাৰ্ট চিটিত বনোৱাহে গুৰুত্ব দিয়ে এইখন চৰকাৰে স্মাৰ্ট মিটাৰ বহোৱাতহে গুৰুত্ব দিয়ে হাই এইখন চৰকাৰ হাই 2024 যে দেখো সঁচাকৈ বহুত দুখ লগা ইমান সুন্দৰ গীত আপোনালোকৰ কেনেকুৱা লাগিলে যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ইয়াৰ পূৰ গীতটো শুনিবলৈ হ'লে ইয়াৰ পূৰা গীতটো শুনিবলৈ হ'লে মোৰ ডিছক্ৰিপশ্যন বক্সত ইয়াৰ চেনেলৰ এই লিংকটো মই দিয়া আছে অকলে ভিজিট কৰিব আৰু ভিজিট কৰি চাব ভিডিঅ'বোৰ ইয়াৰ গীতটো ইমানেই সুন্দৰ চ' মই অলপমানেই দিছোঁ আধামানেই দিছোঁ বাকী পূৰ ভিডিঅ' চাবলৈ হ'লে ডিছক্ৰিপশ্যনত গৈ কিনে ভিডিঅ'টো আপোনালোকে ভিজিট কৰিব পাৰিব চ' আশা কৰিলোঁ যিসকলে মোৰ ভিডিঅ' চাই আছে সকলোৱে আজিৰ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আকৌ লগ পাম নেক্সট ভিডিঅ'ত বাই গাইজ মই ডিউটিত আছোঁ অলপমান এতিয়া বৰষুণ দি আছে সেই অলপমান মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ চোৱা ইমান ধুনীয়াকৈ কেনেকুৱা লাগিছে এতিয়া অলপমান নাজাৰা ইয়াৰ বৰষুণৰ ভিউ আৰু কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আকৌ লগ পাম নেক্সট ভিডিঅ'ত বাই গাইজ